हेलो बंधु बान्धवी की खबर तुम्हारे आशा करो सकलोरे ভাল বুলি মোৰ চেনেলৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মইনো আজি কি কৰো কি নকৰো আপোনালোক সকলোবোৰ শ্বেয়াৰ কৰিছো প্লিজ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব দেই তো আমি এতিয়া গৈ আছো ফুৰিবলৈ সেইফালে দৌৰি গৈছে তো আগফালে কোনে কোনে আছে মই দেখা দিছোঁ দেই এইফালে মামী তাৰপিছত বৌ তাৰপিছত মামীৰ ছোৱালী দুজনী হেৰিটো বুকু চালাই আছে যে এইটো বৌ ভাগৰ ছোৱালী আৰু চাই ইমান ধুনীয়া বাগানৰ মাজে মাজে গৈ আছোঁ ফুৰিবলৈ যোৱা নাই মানে কামতে গৈ আছোঁ মানে বেংকৰ কাম আছে দুটামান কামত গৈ আছোঁ আৰু এইফালে চব চাৰিওফালে মানে চাহপাতৰ বাগানে আছে আৰু আজি মই পিন্ধি লৈছোঁ দখনা তাৰ মানে মই দুদিনমান আগতে আহিছিলোঁ চিয়াজুলি আৰু চিয়াজুলিৰ পৰা যোৱাই নাই তো যাম কালি পৰহি বহুত দিন থাকিলোঁ তো মামীহঁতে মানে বড়ো হয় মামীহঁতৰ ঘৰত আহিছোঁ তো আজি দখনা পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবাচোন তো ফুৰি আহি মানে ভণ্টিয়ে বনাই থৈ দিছিলে পৰঠা আৰু মাংস আহিয়ে চিধা খাবলৈ পাইছোঁ খুব বেছি ভাল লাগে তেনেকৈ খাবলৈ পালে মানে আৰু ভিতৰত ভৰাই দি পেলাই এতিয়া জ্বলাই আছোঁ আমি বৰ্তমান সিজিব টাইম হৈছে এতিয়া সিজিব টাইম হৈছে সিজাৰ লগে লগে আমি খাম এইটো খাই পেলাই আৰাম মোৰ ভাইবিলাক আহিছে তাকে মই সেইটো নিজৰ বড়ো ষ্টাইলত বনাই পেলাই খুৱাম মানে এতিয়া ভাবি আছোঁ তাকে ভালকৈ সিজিলে আমি খাম বুলি ভাবিলোঁ আৰু বৰ্তমান এইপিনে কি খাই আছে একটাতো হ'ব লাগিব না নহ'লেতো কেনেকৈ হ'বই নাই এতিয়া বঢ়িয়াকৈ সিজিছে আমি খাব পৰা হৈ গ'ল এজন এইটো ব্ৰইলাৰৰ পেটুবিলাক জ্বলাই মেলি খাই আছে নিজে পেটু খাইছোঁ মাংসটো আমাৰ এতিয়া বৰ্তমান 3 কেজি আছিলে জ্বলাই মেলি এতিয়া 1.5 কেজিও নাই হোৱা তাকে আমি ভাবি আছোঁ কেনেকৈ শুকাই গৈছে এইটো বড়ো ভাষাত সবাই বুলি কয় সবাই কৰি কয় বোলে গোঠাকে সবাই বুলি কয় এইটো তাকে চাইনিজবিলাক কৰে আমি এনেকৈ ষ্টিলত নাই কৰা তেল মছলা ঢালা নাই আমি অকল শুকান জলকীয়া অলপ খুন্দিছোঁ তাৰপিছত লগাই দিছোঁ আদা নহৰু দিছোঁ তাৰপিছত নিমখ সানি দিছোঁ তাৰপিছত এনেকৈ আমি সিজিলে খাম বুলি ভাবিছোঁ লগত আৰু লিভাৰ টনিক আছে আমাৰ তাত খাই বৈ ভাই ককাই চবে মিলি খাম আজি পাছত নিচা হ'লে হৈ যাম আৰু লাহেকৈ হৈ থাকিম সেয়া এতিয়া হৈ যাব খাবলৈ তেল ওলাই গৈছে নেকি তেল ওলাইছে আমাৰ বাজে লৰা এটা পকাইছে এটা দুইটা ফেমিলি হয় এতিয়া দুজনে ধৰিছোঁ এইটো বস্তুটো খাম বুলি ভাবিছোঁ বিন্দাছকে বহি দেখা বিয়াটো আঠেং মানে লুগুবাই কৰিলে ইয়াত মোক খা বুলি এবাৰ ফাৰ্ষ্ট টাইম দাদাহঁতৰ লগত বইলাৰ গোটাকে পুৰি খালোঁ আৰু চবেই খাই মেলি এয়া অকণমান ফূৰ্তি কৰিছে আৰু এইবিলাক মোৰ সকলোৱে মানে জনে জনে নাচি আছে মোৰ দাদাই হয় গোটেইকেইটা মোৰ পৰিয়ালৰ তো মানে আমাৰ তেনেকৈ হয় আৰু গোটেইকেইটা মানে মিলিজুলি একেলগে খাই মেলি চবে মানে ফূৰ্তি কৰে নাচে তেনেকৈ গানটো নিদিলোঁ বাৰু গানটো দিলে মানে কপিৰাইট লাগি যাব বুলি সেয়াই আৰু তো বহুত দিনৰ মূৰত আহিলোঁ সকলোকে লগ পালোঁ ভাল লাগিলে পূৰা মই এবছৰ মূৰত আহিছোঁ এজনী মোৰ বৌ সকলোৱে মানে তেনেকৈ মিলিজুলি ফূৰ্তি কৰে আৰু আমাৰ তো ভিডিঅ'টো মানে ইয়াতে সামৰি মাৰিম বুলি ভাবিছোঁ অতি সোনকালে লগ পাম নতুন এটি ব্লগৰ যোগেদি আজিলৈ টাটা বাই বাই ভিডিঅ'টো যদি শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ